আমি এতিয়া আউনিআটি সত্ৰৰ পালনামলৈ আহিছোঁ। ৰাতি পৰিৱেশ চাওক, ইয়াৰ চাকি ল'লোঁ আৰু আপোনালোকক এতিয়া মই সত্ৰৰ ভিতৰৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। আউনিআটি সত্ৰৰ এয়া মূল নামঘৰ হয় আৰু আজি অসমত অলপ পলম হোৱাৰ কাৰণে নামঘৰৰ পালনাম সামৰণি কৰিলে। গতিকে আমি আকৌ কাইলৈ এই পালনাম ৰাতিপুৱা পালনাম দেখুৱাবলৈ চেষ্টা কৰিম। আমি মাজুলীৰ পবিত্ৰ পালনামৰ বিষয়ে শুনিছোঁ সকলোৱে, আৰু আজি আপোনালোকক সেই পালনামৰে কিছু অংশ দেখাবলৈ চেষ্টা কৰিম। ব'লকচোন ভিতৰলৈ যাওঁ। এয়া পালনাম, আপোনালোকক এতিয়া দেখুৱাইছোঁ চাওকচোন। মাজুলী আউনিআটি সত্ৰৰ গুৰুআসন। এয়া আমি আউনিআটি সত্ৰৰ পৰা ওলাই আহিছোঁ আৰু ভক্ত সমাগম চাওকচোন আপোনালোকে।